এয়া চাওক আমাৰ তৃষ্ণাই মাংস বনাই আছে মাতুৰ বাৰ্থডেৰ কাৰণে। ইমান গৰমতো বেচেৰি একদম ঘামি জামি। তৃষ্ণা কেনে হ'ব পিছে আঞ্জাখন? খাই চাব মন গৈছে? গৰম লগা নাই তোৰ? গৰম লগা নাই? বা ভাই গৰমতে যে জুইত বনাইছা। এয়া চাওক আপোনালোকে আমাৰ তৃষ্ণাই গলি ঘৰৰ পৰা খৰি আনি আনি বেচেৰি মাংস বনাব লৈছি। আইঅ ইমান দুখ লাগছে মোৰ, আবি দুখ লাগি আছে, ইমান কষ্ট কৰি আছে। আৰু আমাৰ আজি বাইদেউ আৰু তৃষ্ণা পুৰা বিজি মাতুৰ বাৰ্থডেৰ কাৰণে। আৰু তৃষ্ণাই কিন্তু বহুত ধুনীয়াকৈ মাংস বনাব জানে। তৃষ্ণা গৰম লগা নাই? এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আচলতে আমি এটা ছাৰপ্ৰাইজ ভিডিঅ' প্লেন কৰি আছোঁ, কাৰণ আমাৰ মাতুৰ আজি নহয় একচুৱেলি আজি 12টাৰ পিছত মানে অহা কাইলৈ তাইৰ বাৰ্থডে। তো তাইক আমি কেনেদৰে ছাৰপ্ৰাইজ দিওঁ তো আপোনালোকক সেইটো দেখাওঁ। আৰু তাই নাজানে যে এইটো ভিডিঅ' বনাই আছোঁ, এইটো মনে মনে ভিডিঅ' কৰি আছোঁ। আৰু এতিয়া মানে কেক বনাম আমি, আৰু ৰাতি ঠিক 12টা বজাৰ লগে লগে আমি কেকটো কাটিম আৰু তাইক ছাৰপ্ৰাইজ দিম। তেনেহ'লে ব'লক আমি কেনেকৈ কেক বনাই আছোঁ আৰু কি কি কৰি আছোঁ তাইৰ কাৰণে ছাৰপ্ৰাইজ আপোনালোকক দেখাওঁ। হৈছে আমাৰ মাতুৰ মাক, বাইদেৱে হাই দিছে। তাৰপিছত এইজন আমাৰ মাতুৰ দেউতাক। দাদা চাওক বাগে। তাৰপিছত এয়া হৈছে মাতুৰ বৰমা, কেক বনাই আছে। আৰু কেক বনাব ভালদৰে নাজানে, কিন্তু বৰমাই ধুনীয়া কেক বনায়, সেইকাৰণে বৰমাই বনাইছে। আৰু এয়া হৈছে মাতুৰ মৰমৰ ভাইটি। আৰু আমাৰ নিৰ্মালী আছে, নিৰ্মালী আহিছে, তাই ভাত বনাই আছে। তো নিৰ্মালী আহিব অলপ দেৰিকৈ, তাই কৈছে যে মই আহি আছোঁ। তো চাই থাকক, বাকীখিনি আপোনালোকক দেখাম। আমি কেকৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াত বেকিং পাউডাৰ অলপ, তাৰপাছত চেনি, ময়দা আৰু কি আছে কণী, এইবিলাক আটাইখিনি মানে মিক্স কৰি লৈছোঁ। আৰু কেকটো বনাম এতিয়া লাহে লাহে, আৰু কিবা কিবি দিব লগা আছে। তো চাই থাকক আজি আমি কেনেদৰে কেকটো বনাওঁ আৰু কিদৰে তাইক ছাৰপ্ৰাইজ দিওঁ। বাৰ্থডে কেক বনাব দিছোঁ, জাষ্ট চিম্পলি এইটো কেক বনাইছোঁ আমি ঘৰত। কালি আৰু নতুনকৈ কেক এটা আনিম, এইটো মানে ছাৰপ্ৰাইজ, যিহেতু কেকটো অলপ ছাৰপ্ৰাইজকৈ বনালোঁ। আৰু এয়া আমাৰ বুলে বেলুন ফুকি আছে। বুল কেনেকুৱা লাগিছে বাৰ্থডে ছাৰপ্ৰাইজ? ভাল লাগিছে। ভাল লাগিছে। তো বেলুনকেইটাচোন উৰি গ'ল, এতিয়া কি হ'ব? ষ্টাইল নেকি এইটো তোমাৰ? এয়া আমাৰ কেকটো এতিয়া ৰেডি হৈছে, মাত্ৰ কাটিব এতিয়া বাকী আছে। বাকী চবখিনি ৰেডি হ'ল, যিহেতু ঘৰত বনালোঁ। চিম্পুল হৈছে কেকটো, তাইক ছাৰপ্ৰাইজ দিয়াৰ বাবে বনালোঁ। টাইম নাই আৰু মাত্ৰ 5 মিনিট আছে, তাইক এতিয়া আনিব। তো বহুত বেছি এক্সাইটেড হৈ আছোঁ, মানে সেইখিনি টাইম আহি পোৱালৈকে। তো 12টা বাজিলে হয় আৰু, তাইতকৈ বেছি চাগে মোৰে ভাল লাগি আছে। তো চাই থাকক আপোনালোকেও।
আপোনালোকে চাই গৈ থাকক। ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाजी इस पे इतने खुश क्यों हो ऐ भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई कैंडल शैंडल भूख से बुझा के बेसुरों की भीड़ আমি এতিয়া আজৰি তো এয়া মাতক তো আপোনালোকে চিনি পায়ে তাইৰ বাৰ্থডে আচলতে মই বহুত বেছি লাগি তাইৰ দৰে এজনী চিষ্টাৰ পাইছোঁ মোতকৈ বহুত সৰু তাই কিন্তু মানে বহুত আপোন আৰু কম দিনৰ ভিতৰত বহুত বেছি আপোন হৈ গৈছে মাতটোৰ লগতে দাদা বাইদেউ গোটেইকেইজন আজি অলপ জাষ্ট সেই আৰু তো বহুত বেছি ভাল লাগিছে মাতটো কেনেকুৱা লাগিছে বহুত হেপী ফাইনেলি আজি আমাৰ বাৰ্থডে পাৰ্টি শেষ হ'ল এতিয়া আমি ৰুমলৈ আহিলোঁ আৰু কালি ৰাতিপুৱাই আমাৰ আছে অনলাইন এক্সাম অপেন বুক এক্সাম তো তাই পঢ়িব লৈছে ৰাতি এতিয়া 1 বাজি গ'ল বহুত বেছি এনজয় কৰিলোঁ তো ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা চাব কেনেকুৱা পালে আৰু আমাৰ লগতে ভিডিঅ'টো চাই আপোনালোকেও এনজয় কৰক আৰু কেনেকুৱা লাগে ভিডিঅ'টো তো জনাব কমেণ্ট কৰি আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মাত মানে ভাঙি গৈছে হাঁহতে গান গোৱাতে আটা বাৰোতে অৱস্থা নাই এতিয়া ৰাতিপুৱা উঠি 9টাৰ পৰা এক্সাম লিখিব লাগিব তো এতিয়া বাই বাই